বারবার অনুরোধ কৰিছোঁ, আমি বুজাবৰ চেষ্টা কৰিছোঁ। অগত্যাও যদি নামানে তেতিয়া এটা প্ৰচেছ এনেকুৱা আহিব, আমি চেষ্টা কৰিম যে সমাজৰ তৰফৰ পৰা। গতিকে যিহেতু তাৰমানে সমাজৰ এটা হেৰি আছে যে আমাৰ মানুহবিলাকক মৃত্যুবৰণ কৰিলে আমি ক'ত লৈ যাওঁ, কবৰস্থানত লৈ যাওঁ। তেতিয়া আমি ভাবিছোঁ যে আমি এনেকুৱা এটা হেৰি কৰিম যে দৰকাৰ পৰিলে আমি সেই মানুহখিনিৰ আমি জানাজা নকৰোঁ, আমি কবৰস্থানত কি কৰিবলৈ নিদিওঁ, মাটি দিবলৈ দাফন কলন কৰিবলৈ নিদিওঁ। এইটো আলোচনা কৰিছোঁ। আমি যদি ধৰোঁ, যদি আমি প্ৰথম পদক্ষেপ আমি লৈছোঁ যে তেওঁলোকৰ লগত আমি কৈছোঁ যে আপোনালোকেও আমাৰ লগত সহযোগিতা কৰক। গতিকে আমি সেই ল'ৰাটোক বা সেই যুৱকজনক কি কৰিব বিচাৰিছোঁ, ভাল কৰিবলৈ বিচাৰিছোঁ। তাৰ পিছতেও যদি তেখেতে হেৰি কৰে তেতিয়া আমি ধৰিলে প্ৰশাসনৰ লগত যোগাযোগ কৰিম আৰু প্ৰশাসনক আমি কি কৰিম, হেণ্ড অভাৰ কৰিম। বাকীখিনি প্ৰশাসনে বুজিব। ইয়াৰ পিছত আমি এতিয়া পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰি যৌথভাৱে আমি অভিযান চলাই আছোঁ। যিবিলাক ল'ৰাই ড্ৰাগছ কিনিব আহে তেওঁলোককো আমি ধৰি আছোঁ, আৰু যিবিলাক ল'ৰাই ড্ৰাগছ বিক্ৰী কৰে ড্ৰাগছৰ লগত ড্ৰাগছ সহকাৰে একেবাৰে ধৰি আছোঁ। আচলতে দেখিবলৈ পোৱা গৈছে যে আজাদনগৰত বিশেষকৈ যুৱ সমাজে এনে কঠোৰ হোৱা কঠোৰ হৈছে এচাম সামাজিক কাৰ্যকলাপ কৰা মানুহৰ বিৰুদ্ধে। এই ক্ষেত্ৰত আপোনালোকে কেনেদৰে বুজি পোৱা নাই? তাৰমানে দেখি লৈছে আজাদনগৰত এই যুৱ সমাজে কঠোৰ হৈছে অসামাজিক কাৰ্যকলাপৰ ক্ষেত্ৰত। কিয়নো আমি কঠোৰ হোৱাৰ মানে বাধ্য হৈছোঁ। আমি আজাদনগৰৰ নাম যদি আমি বাহিৰত গৈ আমাৰ এড্ৰেছটো কওঁ, আমি বহুত লাজত পৰিব লাগে। সিহঁতে আমাক কয় যে এইটো ড্ৰাগছৰ গাঁও, তাততো ভাল মানুহ নাথাকে, অনৈতিক কাৰ্য চলে। এইবোৰৰ কাৰণে আমি কঠোৰ হ'ব বাধ্য হৈছোঁ। তথা আমাৰ নেক্সট জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকো মানে বিপদত পৰা পৰিলক্ষিত হৈছে। তেওঁলোকক বচাবৰ কাৰণে আমি কঠোৰ হোৱাৰ কাৰণে বাধ্য হৈছোঁ। নাই, সেনেকুৱা আমাৰ ইয়াতে স্থানীয় মানুহ নাই, বেছিভাগ ভাড়াতীয়া মানুহ আছে। আৰু কিছুমানে ধৰা পৰিলে আজাদনগৰৰ নাম কৈ বাচিব খোজে। আমাৰ স্থানীয় মানুহ সেনেকুৱা জড়িত নাই। বেছিভাগ মানুহ ভাড়াতীয়া, ভাড়া থাকে আৰু ইয়াৰে এড্ৰেছ কৰে। আজি সভাত আমাৰ হাফলং কলেজৰ প্ৰাক্তন প্ৰিন্সিপাল মিজানুৰ ৰহমান ছাৰ, আমাৰ বৰপেটা ৰোড আৰক্ষী থানাৰ আৰক্ষী বিষয়া সুমিত তালুকদাৰ ছাৰ, বৰনগৰ কলেজৰ ভাইচ প্ৰিন্সিপাল ৰেজাল কৰিম ছাৰ, আমাৰ ইয়াৰে বিশিষ্ট ব্যক্তি আলহাজ আইনাল হক ছাৰ, তথা আমাৰ ইয়াৰে মাননীয় সমাজৰ মুৰব্বী সমাজ আমাৰ লগত জড়িত আছে, তথা ইয়াৰ ৰাইজ আৰু যুৱ সমাজ জড়িত আছে।